Tidak pernah undi itu. Mana mungkin contoh, kasih dibanding peramal kalam. Ada mesti naik, lama ya, senap, lain jenis yang kari pun naik, par pun naik, boleh sponsor pun naik kan. Kasih kari itu salai gram, kasih kari itu juga perajan. Kari itu, itu alat alat yang saya kenal itu namanya, mana bahasa ini. Chief Minister Honorable Dikani Sanaki masih kali lama ya dari dulu sampai ke sudah dari beri terkait dan tentang corporate alam bagian dah sukian dah bagus-bagus Ada good morning. Ini terkait kepsi yang sahabat berbaudan. Tapi wahai parkku bitangni ji kopnai bezaika wahai makasih kamani mawnangga dङ. Tadi bisinawno जोङो bitangni मुसुहाखौ गायसननो थाखाय थिक खालामनाय जादों. फैगौ बोसोरनि गेजेराव बिनेश्वर ब्रह्म बिथुरिया जि संग्राम এই সংগ্ৰামৰ এটা ঐতিহাসিক এটা মুহূৰ্তত আমাৰ লগত জড়িত হ'বলৈ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপস্থিত হৈছে আৰু ইতিমধ্যে তেখেতে আগৰ পৰাই বহুত কাম কৰিছে কিন্তু মুখ্যমন্ত্ৰী হোৱাৰ পিছত আজি সমাজ সংস্কাৰৰ নামত যিখিনি কাম কৰিছে সেইটো আমি কেতিয়াও পাহৰিব নোৱাৰো আৰু সেইটো এটা দীঘলীয়া জাৰ্নি হ'ব আজি সমাজত বিভিন্ন সমস্যাবিলাক আছে আগতে কন্ট্ৰাক্ট বুলি ক'লে অকল বন্দুক বাৰুদ উগ্ৰপন্থী মাৰামাৰি সেইবিলাক আমি ভাবিছিলোঁ কিন্তু কন্ট্ৰাক্টিটো কৰা বহুত পৰিৱেশ আমাৰ মাজত আছিলে আজি ড্ৰাগছৰ যিটো জিৰ' টলাৰেন্স তেখেতে ঘোষণা কৰিছে আৰু ইয়াৰ লগতে আমি বহু বছৰ ট্ৰাফিকিঙৰ এগেইনষ্টত যুঁজি আহিছিলোঁ মই নিজে 2004 চনৰ পৰা ট্ৰাফিকিঙৰ ওপৰত কাম কৰি আছিলোঁ কিন্তু ইমান আমি সফল হ'ব পৰা নাছিলোঁ কিন্তু যেতিয়া চৰকাৰৰ মুৰব্বীজনে এই কামটোৰ দায়িত্ব ল'ব তেতিয়া আমি নিশ্চয় সফল হোৱাৰ ফালে গৈ আছোঁ আৰু চিৰাং জিলাত বিশেষকৈ খুব ভাল খবৰ যে আজি 42 ট্ৰাফিকিং যি ভিকটিম হৈছিলে সেই ছোৱালী সেই ফেমিলিক ৰিহেবিলিট কৰাৰ কাৰণে তেখেতে নিজে আহিছে তেখেতসকলৰ সমস্যা বুজ ল'বৰ কাৰণে আৰু তেনেকা বহুত হাজাৰ হাজাৰ ল'ৰা ছোৱালী আমাৰ অসমৰ পৰা বাহিৰত আছে আৰু সেই দীঘলীয়া সংগ্ৰামখনত আমি সকলো তেখেতৰ লগত থাকিব লাগিব অকল বিটিসি চৰকাৰ নহয় সকলো ৰাইজে থাকিব লাগিব কাৰণ আমি অকল উগ্ৰপন্থী দমন কৰিলে নহব ইয়াৰ লগতে বাকিখিনি যেটো এন্টি সোশ্যাল এলিমেন্টছ বিলাকো শেষ কৰিলেহে অসমখনৰ সকলো জাতি জনগোষ্ঠী সুস্থ আৰু সুস্থিৰে থাকিব পাৰিব আৰু এই গুটি জাৰ্নি আমি তেখেতৰ লগত সদায় আছো আৰু আজি মই সমলা বসুমতাৰী আমাৰ এজন আদৰ্শ নেতা আছিল তেখেতৰ স্বৰ্গীয় আত্মাৰ শান্তিৰ কাৰণে প্ৰাৰ্থনা কৰিছো তেখেতৰ সহধৰ্মিনী আমাৰ লগত আছে তেখেতৰ পৰিয়ালটো চিৰদিন যাতে ভালে থাকিব পাৰে ইয়াৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি মই এইখিনিতে সমাপ্ত কৰিছো ধন্যবাদ बिटिआरनि चिफ मानगोनां प्रमद बर' बिथांनिसिम साबायखर बावदों बिथाङा दिनैनि हाबाफारिखौ नोजोर होनानै बेसेन गोसा बिबुंथि लाखिबाय साबायखर थाबाय बे সময়ত মই ভাষণ প্ৰদান কৰিবৰ কাৰণে মই আহ্বান জনাম অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়ো ডাঙৰীয়া
আজি আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী উৰ্ফা গৌৰা ব্ৰহ্ম ডাঙৰীয়া, আমাৰ মাজত উপস্থিত BTC প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া, চমলা বসুমতাৰীৰ পত্নী ভানুমতী বসুমতাৰী ডাঙৰীয়ানী, আমাৰ সন্মানীয় বিধায়ক জয়ন্ত বসুমতাৰী ডাঙৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট নিখিল বড়ো ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল, আই মাতৃসকল, যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু শ্ৰদ্ধাৰ ৰাইজ, আজিৰ দিনটো এক প্ৰকাৰে ক'ব গ'লে আমাৰ বাবে অত্যন্ত এটা স্মৰণীয় দিন। স্মৰণীয় এইভাবে নহয় যে এজন মানুহে নিজৰ জীৱন বলিদান দিছিলে, এজন ব্যক্তিয়ে জীৱন বলিদান দিছিলে। এই দিনটো এই কাৰণে স্মৰণীয় যে তেখেতৰ মৃত্যুৱে আমাৰ সমাজখনক সন্ত্ৰাসৰ পৰা মুক্ত হৈ শান্তিৰ ফালে আগুৱাই যাবলৈ প্ৰেৰণা যোগাইছিল। আজিৰ পৰা 25 বছৰ আগতে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি চমলা বসুমতাৰীৰ মৃত্যুত আৰু তেখেতৰ বলিদানৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ সমগ্ৰ অসমখনতে সন্ত্ৰাসবাদৰ প্ৰাসংগিকতা, সন্ত্ৰাসবাদৰ প্ৰয়োজনীয়তাৰ ওপৰত প্ৰশ্ন উঠিছিল। আৰু আজি আমি 25 বছৰ পিছত সেই আত্ম বলিদানৰ এটা আমি সাৰ্থকতা দেখা পাইছো। 25টা বছৰ আগতেই আমাৰ সমাজখনত শান্তিৰ প্ৰচেষ্টা আৰম্ভ হৈছিল আৰু আজি 25 বছৰ পিছত আমি স্পষ্টকৈ দেখা পাইছো যে বড়ো ভূমিত আজি শান্তি আৰু প্ৰগতিৰ এটা নতুন পথ আমাৰ সন্মুখত স্পষ্টভাৱে দেখা দিছে। 1996 চনৰ 30 জুলাইত জহলাও চমলা বসুমতাৰী ডাঙৰীয়াই আত্ম বলিদান দিছিল আৰু আজি 25টা বছৰ পিছত, বিশেষকৈ আজিৰ দিনটোত আমি যেতিয়া এই অনুষ্ঠান পালন কৰিছো, এটা কথা আমি নিশ্চিতভাৱে ক'ব পাৰো যে বড়ো ভূমিৰ পৰা আজি সন্ত্ৰাসৰ কলীয়া ডাৱৰ সম্পূৰ্ণভাৱে আঁতৰি গৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, আপচুৰ নেতৃত্ব আৰু NDFBৰ নেতৃত্বৰ মাজত যি শান্তি চুক্তি হ'ল, সেই শান্তি চুক্তিয়ে বড়ো ভূমিত শান্তিৰ এক স্থায়ী বাতাবৰণ ৰচনা কৰিছিল। তাৰ মাজত অকণমান এটা চিন্তা আছিলে যে সকলো শান্তিৰ প্ৰচেষ্টাত অংশ লোৱাৰ পিছতো দুই এজনে কিবা এটা কাৰণত আমাৰ মাজৰ পৰা আঁতৰি গৈছিল। আমাৰ মাজত এটা সন্দেহ আৰম্ভ হৈছিল যে কৰবাত এই শান্তি চুক্তিখনো বিফল হ'ব নেকি। কিন্তু আজি মই নেদেখাজনক ধন্যবাদ জনাওঁ যে এই আপচুৰ উদ্যোগত